নিশ্চয় আপোনালোকে চাব, আমিও চাম, সকলোৱে একেলগে উপভোগ কৰিম। গুৱাহাটী ছায়েন্স মিউজিয়াম তাত কি আছে কি নাই বিজ্ঞানৰ বহুতো কথা তাত জানিব পাৰি। গতিকে সেইখিনি চাম এতিয়া। ঠাইডোখৰ আহি আমি আহাৰ গ্ৰহণ কৰিম। গতিকে বলক ছায়েন্স মিউজিয়াম চাই লওঁ। ভিতৰত কি কি বস্তু আছে আপোনালোকক এক্সপ্ল'ৰ কৰিম।
যাব পাৰে তলত মানে ইৰিগেশ্যন কৰাৰ কাৰণে বেষ্ট উপায়বিলাক হিপনোটাইজ কৰা দেখিবলৈ পাইছে নহয় ইয়াত আজি কিমান মানুহৰ ভিৰ হৈছে বেলেগ বেলেগ স্কুলৰ পৰা ষ্টুডেণ্টবিলাকো আহিছে শিক্ষামূলক ভ্ৰমণলৈ আমাৰ শৰ্মা ছাৰে ষ্টুডেণ্টে ভালদৰে বুজাই দি আছে
পিছে ক'ত ধৰম আমি যা আকৌ বেলেগ ৰাস্তাতে ওলাম বেলেগ লগত ওলাম ওচৰতে ক'ব না ক'বাত যাই পাওঁ মাংস এই মাংস খাই এই মাছটো नाम लगा सकते हैं सात फिश फीडर मत फीडर ये सापुरे आता अंकल सर कोई टाइगर सागर बहुत यार বিরাট সেনসিটিভ অস্কার মাজলে
খান্দুলি মাছ আছে আমাৰ এতিয়া আমাৰ ঘৰত বহুত আছে বগাটো আছে বহুত হেৰি হয় বহুত প্ৰজাতি হয় এঞ্জেল ফিছ আমাৰ এই দেশী